সকলোকে নমস্কাৰ জনালোঁ। মই ডেইলি কিবা নহয় কিবা এটা ভিডিঅ' দি আহিছোঁ। আজি অন্য এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো যাতে সকলোকে চায় আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো আমাৰ ওচৰলৈ যাই পায়। বহুত শ্বেয়াৰ কৰিব সকলে। যিসকলে ছাপোৰ্ট কৰে মোক নিশ্চয় শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাপোৰ্ট নকৰে শ্বেয়াৰ নকৰে। আমাৰ মামাই ঘৰ দি আছে, অৰুণোদয় দি আছে, ঘৰৰ জিঅ' টেকিং চলি আছে, অৰুণোদয়ৰ পইচা দি আছে মাহে 12,500। এতিয়া যে আৰু দালাল কেইটামান আছে, ভেড়া ছাগাল, সেইকেইটা ভেড়া ছাগাল মামাই পুহি ৰাখিছে, ভেড়া ছাগাল হয় সেইকেইটা। মামাই আমাক ঠিকেই দি আছে, সকলো দিছে, নিদিয়ে যিমানখিনি দিছে সকলোকে দিব দিছে। মামাই স্বাৰ্থপৰ কৰি কাকো দিয়া নাই, আৰু মামাক সকলো ৰাইজে ভালো পাইছিল। কিন্তু এতিয়া মামাক সকলো বেয়া পাইছে। কিয় জানেনে? ভেড়া ছাগালকেইটাৰ কাৰণে আৰু জুবিন দাৰ কাৰণে। জুবিন দাই আজিলৈ ন্যায় পোৱা নাই। এই ভেড়া ছাগাল সিদ্ধাৰ্থ এটা, শ্যাম কানু এটা, শেখৰ জ্যোতি এটা, এই ভেড়া ছাগাল এইকেইটা ভেড়া ছাগালক বলি দিব লাগে। আৰু এই দালালকেইটাকো সিহঁতকো জেলত ভৰাই থ'ব লাগে। এই ঘৰৰ দালাল, অৰুণোদয়ৰ দালাল, সেইকেইটাকো নি কিনে জেলত থ'ব লাগে। এটা শিক্ষা দিব লাগে। সিহঁতে কি কৰি আছে এবাৰ ধৰিলে গম পাই যাব। যিহেতু চলি আছে, ঘৰৰ ফটো মাৰিছে, নিজৰ নামত লৈছে, বাপেকৰ নামত লৈছে, মাকৰ নামত লৈছে, আগৰ পৰা পাই আহিছে। মাকৰ নামত ঘৰ পাইছে, যে বাপেকৰ নামত ঘৰ পাইছে যেতিয়া নিজৰ নামত ল'ব, আৰু ল'ৰা ছোৱালী হ'ব সিহঁতৰ নামতো ঘৰ ল'ব, অৰুণোদয় ল'ব। অৰুণোদয় ফৰ্মখন আমাক মামাই সকলোকে দিব দিছে, তাতে নাম চাই দিব দিয়া নাই, বা অৰুণোদয়খনত নাম অহা নাই। সকলোকে দিব দিছে, যাৰ যাৰ ৰেচন বহি আছে সকলোকে দিব দিছে, দুখীয়া শ্ৰেণীৰ লোকক সকলোকে দিব দিছে। আমিও কৰ্ম কৰি খাই আছোঁ, আমিও কষ্ট কৰি খাইছোঁ, আমিও পাব লাগে। আৰু নিজে ভেড়া ছাগলৰ দৰে ঘূৰে ৰাস্তাত, কাৰ পৰাই পাওঁ কাৰ পৰাই সেই কৰোঁ, সেনেকৈ ফুৰি খাই আছে। আমি পাব নালাগে অৰুণোদয়, সিহঁতে পাব লাগে। সিহঁতৰ মাকে পাব লাগে, বইনীয়েকে পাব লাগে, জীয়েকে পাব লাগিব, পুতাক কন্যাকো পাব লাগিব। আমি পাব নালাগে, আৰু আমাৰ নাম নালাগে, আৰু আমি চহী কৰিলেও পইচা নাপাওঁ, আমাক ফৰ্মো নিদিয়ে। সেইকেইটা ভেড়া ছাগলক মামাই কিবা ব্যৱস্থা ল'ব লাগে অতি সোনকালে। সিহঁতকো নি জেলত থ'ব লাগে। 2 চেটমান দিলেই সঁচা কথাটো ওলাই যাব কি কৰি আছে। মামাই যদি নাম লিখি ফৰ্মত দি পঠাইছে, তেতিয়াহ'লে কোনো কথা নাযাব। বোলে হয় অমুক মানুহটোৰ নামত ফৰ্ম দিছে, অমুক মানুহটোক দিব, অমুক মানুহটোক নিদিব। দালালি কৰিব নালাগে। তহঁতে ঘৰৰ পৰাই দিয়া নাই, চৰকাৰৰ পৰাই দিছে। চৰকাৰক আমি ভোট দিছোঁ, মামাক আমি ভোট দিছোঁ, ভোট দি জিকাইছোঁ। আৰু যদি আমাক ভোট নালাগে তেতিয়াহ'লে মামাই কৈ দিয়ক, আমি এইবাৰ মামাক ভোট নিদিওঁ, আমাক এতিয়া জুবিন দাৰ ন্যায় লাগে। যদি জুবিন দাক ন্যায় দিব নোৱাৰে, ময়ো ভোট নিদিওঁ, কৈ দিলোঁ। আমাৰ ঘৰখনে ভোট নিদিওঁ, যা যি হয় তাকে হ'ব। 2026-ত কংগ্ৰেছক ভোট দিম মই, যিহেতু বিজেপিৰ পৰাও একো নাপাওঁ, ভোট দি কৰিম। কিজানি কংগ্ৰেছ আহিলে কিবা এটা পাওঁৱে। সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।